আজি বতৰটো খুব ধুনীয়া কৰিছে, গৰমো নাই ঠাণ্ডাও নাই, গৰমো নাই বৰষুণো নাই, দেখিছেনে? খুব ধুনীয়া কৰিছে। এইজোপা মৌচুমী টেঙা লাগি আছে বহুত, দেখিছে? এইজোপা মৌচুমী গছ, তাকে ককাই এজনে চফা কৰি আছে, গোটেই হাবি হৈ গৈছে। এইয়া আজি আপোনালোকক মই বস্তু এটা দেখুৱাম, আপোনালোকে খায়নে নাখায় জনাবচোন কমেণ্টত। মই এয়া প্ৰথমতে নহৰু হেৰি কৰি লৈছোঁ, আৰু এইটো বস্তু চিনি পাইছেনে? এইটো নিমখ আৰু জলকীয়া দি দিছোঁ ইয়াতে, ৰ'ব দেখুৱাইছোঁ। তেল দি দিছোঁ, এয়া নহৰু অকণমান থেতেলিয়াই লৈছোঁ, পিঁয়াজ দিলেও দিব পাৰে। আৰু এয়া কি ধৰিব পাৰিছেনে? কোনে কোনে ধৰিব পাৰিছে কমেণ্টত জনাব দেই। পানী অকণ দি দিলোঁ, খাই যে কি মজা লাগে। আপোনালোকে কোনে কোনে খাইছে কমেণ্টত জনাবচোন। আলুৰ লগত পিটিকা কৰি খাই, খোৱাসকলে চিনি পাব, নোখোৱাসকলে চিনি নাপাব। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আজি ৰাতিপুৱাৰ সেয়া সাঁজটো এনেকৈয়ে খাম। অকণমান আছিলে, আজি বনাই পেলালোঁ আৰু। দাম বহুত। এয়া গৰম গৰম ধোঁৱা ওলোৱা ভাত, আৰু এয়া পিটিকা, তাৰপিছতে এয়া পিটিকা অকণ দিছোঁ।